আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো থাম্বনেইল লিখি নিশ্চয়কৈ গম পাইছে, গতিকে যদি পুৰুষসকলে চাই আছে তেতিয়াহ'লে স্কিপ কৰিব পাৰে, আৰু যদি আপোনাৰ যদি পত্নী বা তেনে কোনোবাৰ সহায়কৰ বাবে চাইছে তেতিয়াহ'লে চাব পাৰে। কিন্তু এইটো মহিলাসকলৰ বাবে বিশেষকৈ, গতিকে মহিলাসকলে চাব বুলি আশা থাকিলে, আৰু পুৰুষসকলে মই আগতে কৈছোঁ পুৰুষসকলে স্কিপ কৰিব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। গতিকে মাহেকীয়া বা ঋতুস্ৰাৱ বা পিৰিয়ডছ হৈছে মহিলাসকলৰ এটা লাগতিয়াল অংগ বুলি ক'ব পাৰি জীৱনৰ। গতিকে সেয়া ৰক্তক্ষৰণ আমি সংগ্ৰহ কৰিবলৈ আমি বিশেষকৈ মহিলাসকলে ইউজ কৰোঁ নেপকিন বা চেনিটাৰী পেড, যিটো আমাৰ এটা সেইটো মানে আমি নহ'লে থাকিব নোৱাৰোঁ। আৰু যিসকলৰ এই চেনিটাৰী পেড বা নেপকিনৰ উচ্চ দামৰ বাবে যিসকলে এইটো ক্ৰয় কৰিব নোৱাৰে, তেওঁলোকে ফটা কাপোৰ বা পেলনীয়া এনেকুৱা কাপোৰ ব্যৱহাৰ কৰে, যাৰ ফলত স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, যিটো মানে বহুত বেয়া কথা। কাৰণ কি সেইটোৰ জৰিয়তে বীজাণু সংক্ৰমণ হ'ব পাৰে আৰু নানান বেমাৰ হ'ব পাৰে। গতিকে পেলনীয়া বা ফটা কাপোৰ আপুনি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব, আৰু তাৰ পৰিৱৰ্তে এইটো মেনষ্ট্ৰুৱেল কাপ যিটো কোৱা হৈছে সেইটো ইউজ কৰিব পাৰে। আৰু যিহেতু পেড বা চেনিটাৰী পেড আজিকালি এনেকুৱা নহয় যে কম দামত পায়, সেইটোৰ দাম আছে, যাৰ কাৰণেই যোনবিলাকে কিনিব নোৱাৰে তেওঁলোকে পেলনীয়া বা ফটা কাপোৰ ব্যৱহাৰ কৰে। আজিকালি খুব কমেই, কিন্তু মানে বহুতে এতিয়াও ব্যৱহাৰ কৰে যিসকলে কিনিব নোৱাৰে। গতিকে চেনিটাৰী পেড বা নেপকিনৰ ঠাইত আজিকালি এটা নতুন বস্তু ওলাইছে, সেইটো হৈছে মেনষ্ট্ৰুৱেল কাপ। আজিকালি নহয়, কেইদিনমান হৈছে মাৰ্কেটত অহা, কিন্তু সেইটো ইমান কম সময়তে মহিলাসকলৰ মাজত, নাৰীসকলৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিল যে এতিয়া চেনিটাৰী আৰু নেপকিনৰ ঠাই ল'লে মেনষ্ট্ৰুৱেল কাপে। গতিকে সেইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব বা কিয় তাক ব্যৱহাৰ কৰিব লাগে, তাৰ অপকাৰিতা কি আছে কি নাই, সকলোবিলাক মই ক'ম। আৰু যদি নাজানে মেনষ্ট্ৰুৱেল কাপ কি, বহুতে নাজানিব পাৰে, তেতিয়াহ'লে সবিশেষ ভিডিঅ'টো চাব শেষলৈকে। আৰু এইটোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব, কাৰণ কি মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিলে আপোনালোকৰ চেনিটাৰী নেপকিন বা চেনিটাৰী পেড বা নেপকিন ব্যৱহাৰ নকৰিলেও হ'ব। মেনষ্ট্ৰুৱেল কাপটো যিহেতু আপোনাৰ 3 বছৰলৈকে আপুনি ব্যৱহাৰ কৰিব পাৰে যদি ব্ৰেণ্ডেড লয়, আৰু যিহেতু এইটো এটা মানে ইয়াৰ পৰা বেমাৰ হোৱাৰ সম্ভাৱনা থাকে, গতিকে যিমান পাৰে ভাল ব্ৰেণ্ডৰে ইউজ কৰিবলৈ, যদি আপুনি ইউজ কৰে তেতিয়াহ'লে ভাল ব্ৰেণ্ডৰে ইউজ কৰিবলৈ প্ৰয়াস কৰিব। কাৰণ কি যদি কম দামী লয় তেতিয়াহ'লে তাৰ পৰা বেমাৰ সংক্ৰমণৰ সম্ভাৱনা থাকে। গতিকে ব্ৰেণ্ডৰ ল'লে তাত আপুনি যদি চাফ চিকুণতাৰ মাজেৰে তাক চলায় তেতিয়াহ'লে 3 বছৰলৈকে সেইটো ভালকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। গতিকে তাক কেনেকৈ আৰু কিদৰে ব্যৱহাৰ কৰিব লাগে মই ভিডিঅ'টোত ক'ম, তেতিয়াহ'লে আহক ভিডিঅ'টো লাষ্টলৈকে চাম। ত' আমি প্ৰথমতে জানিব লাগিব মেনষ্ট্ৰুৱেল কাপ হয় কি। মেনষ্ট্ৰুৱেল কাপ হৈছে, মই ফটোখনত দেখুওৱা সেই সৰু বস্তুটোৱে হৈছে মেনষ্ট্ৰুৱেল কাপ, আৰু আপোনালোকক মই দেখাম। গতিকে মেনষ্ট্ৰুৱেল কাপ হৈছে মহিলাসকলৰ, বিশেষকৈ মহিলাসকলৰ মাহেকীয়াৰ সময়ত আপোনাৰ ৰক্তক্ষৰণ সংগ্ৰহ কৰা এটা কাপ হয়, যিটো চিলিকন বেজ হয়, আৰু সেইটো আপুনি 400-500ৰ ভিতৰত এভেইলেবল হয়। ভাল ব্ৰেণ্ডৰ যদি লয় আপুনি 400-500ৰ ভিতৰত এভেইলেবল হয়। গতিকে মই আগতেই উল্লেখ কৰিছোঁ যে চেনিটাৰী পেডৰ উচ্চ দামৰ বাবে সকলোৱে তাক ক্ৰয় কৰিব নোৱাৰে। গতিকে আপুনি ভাল ব্ৰেণ্ডৰ এটা মেনষ্ট্ৰুৱেল কাপ ল'ব পাৰে, আৰু সেইটো আপুনি 3 পৰা 5 বছৰলৈকে ইউজ কৰিব পাৰে যদি ভালকৈ আপুনি সেইটো মেইনটেইন কৰে। গতিকে মেনষ্ট্ৰুৱেল কাপ সকলো স্তৰৰ মহিলাই, যে এইটো ইমানৰ পৰা ইমান এজৰ ভিতৰৰ মহিলাইহে এইটো ক্ৰয় কৰিব পাৰে তেনেধৰণৰ কোনো কথা নাই। সকলো ধৰণৰ মহিলাই ইয়াক ক্ৰয় কৰিব পাৰে, আৰু সকলো স্তৰৰ মহিলাই, সকলো এজৰ মহিলাই যেতিয়াৰ পৰা আপোনাৰ পিৰিয়ড ষ্টাৰ্ট হয় তেতিয়াৰ পৰাই আপুনি সেইটো ইউজ কৰিব পাৰে। এইটোৱে এটা ইয়াৰ ইতিবাচক দিশ বা ভাল দিশ বুলি ক'ব পাৰি। কাৰণ কি আপোনাৰ চেনিটাৰী পেড ক্ৰয় কৰোঁতে বহুত পইচা যায়, কিন্তু আপুনি যদি এইটো মেনষ্ট্ৰুৱেল কাপটো যদি ইউজ কৰে তেতিয়াহ'লে 5 বছৰলৈকে আপুনি তাৰ যদি ভাল মেইনটেইন কৰে তেতিয়াহ'লে আপুনি চেনিটাৰী নেপকিনৰ পইচাও আপোনাৰ বাচি যাব, আৰু প্লাছ ইয়াৰ এই চেনিটাৰী পেডৰ পৰা যিখিনি আপোনাৰ পৰিৱেশত যিটো প্ৰভাৱ পৰে সেইখিনিও আপোনাৰ নাইকিয়া হ'ব। গতিকে আপুনি যদি পাৰে তেতিয়াহ'লে মেনষ্ট্ৰুৱেল কাপেই যিমান পাৰে ব্যৱহাৰ কৰিব। তেতিয়াহ'লে আহক ইয়াৰ কি উপকাৰিতা বা অপকাৰিতা আছে সেই বিষয়ে জানো।
মেনষ্ট্ৰুৱেল কাপে চেনিটাৰী পেড বা নেপকিনতকৈ অধিক তেজ ধৰি ৰাখিব পাৰে। ই 6 পৰা 9 গ্ৰামলৈকে তেজ ধৰি ৰাখিব পাৰে আৰু যিটো আপোনাৰ চেনিটাৰী পেড বা নেপকিনে ধৰি ৰাখিব নোৱাৰে। আৰু চেনিটাৰী পেড বা নেপকিন আপুনি সময়ে সময়ে চেঞ্জ কৰি থাকিব লাগে, কিন্তু মেনষ্ট্ৰুৱেল কাপটো আপুনি অধিক সময়লৈকে চেঞ্জ কৰিব নালাগে আৰু সলনি কৰিব নালাগে। বিশেষকৈ দিন আৰু ৰাতিৰ কাৰণে ই খুবেই সুবিধাজনক আৰু আপুনি যদি বাহিৰলৈ ক'ৰবালৈ যাবলগীয়া হয় তেতিয়া মেনষ্ট্ৰুৱেল কাপটোৱে বহুত আপোনাক সহায় কৰে। গতিকে যদি আপুনি ইউজ কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে তাক ইউজ কৰি চাব। মেনষ্ট্ৰুৱেল কাপৰ আন এটা সুবিধা হৈছে ইয়াত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ তেনেকুৱা ধৰণৰ নাথাকে। গতিকে যাৰ কোমল ছাল বা এলাৰ্জি থকা হয় তেওঁলোকৰ কাৰণে ই এক নিৰাপদ বিকল্প বুলি ক'ব পাৰি। তাৰ বিপৰীতে বহুতো পেড বা চেনিটাৰী পেড বা নেপকিনত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে আপোনাৰ অংগৰ ক্ষতি কৰিব পাৰে। গতিকে এতিয়াৰ পৰা পেড ইউজ কৰাটো পাৰে যদি বন্ধ কৰিব। সেইটো আপোনাৰ দেহৰ কাৰণেও ক্ষতিকাৰক আৰু পৰিৱেশৰ কাৰণেও অনুকূল নহয়। গতিকে যিমান পাৰে মেনষ্ট্ৰুৱেল কাপ ইউজ কৰিবলৈ চেষ্টা কৰিব। মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু পৰিমাণে অসুবিধা হোৱা দেখা যায়। যিসকলে নতুনকৈ ব্যৱহাৰ কৰিবলৈ লয় তেওঁলোকৰ কাৰণে বিশেষকৈ অসুবিধা হয়। গতিকে তাৰ কাৰণে অলপমান অভ্যাসৰ প্ৰয়োজন। গতিকে আপোনালোকৰ পিৰিয়ডছ নোহোৱাৰ আগতেই 3-4 বাৰমান অভ্যাস কৰিব যাতে সেইটো আপোনালোকৰ কমন হৈ পৰে আৰু যেতিয়া পিৰিয়ডছ আহিবৰ হয় তেতিয়া আপোনালোকে সেইটো ইজিলি সেইটো স্থাপন কৰিব পাৰে বা লগাব পাৰে। আৰু তাৰ যিটো নিৰ্দেশনা থাকে লগোৱাৰ সেইখিনি আপুনি ডক্টৰৰ লগতো কনচাল্ট কৰিব পাৰে বা ইউটিউবতো চাব পাৰে। আজিকালি বহুত ভিডিঅ' এভেইলেবল আছে। গতিকে তাৰ বিষয়ে ভয় কৰিবলগীয়া কোনো ধৰণৰ কথা নাথাকে আৰু যিমান পাৰে তাক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিব। যিহেতু যদি আপুনি বীজাণুমুক্তভাৱে তাক যদি নাৰাখে, যদি পৰিষ্কাৰ পৰিচ্ছন্ন নকৰে তেতিয়াহ'লে তাৰ পৰা বেমাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। গতিকে দেখা যায় যে পিৰিয়ডছৰ সময়ত বা ঋতুস্ৰাৱৰ সময়ত আপুনি মেনষ্ট্ৰুৱেল কাপটো যদি ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ই এক নিৰাপদ বিকল্প আৰু ই পৰিৱেশ অনুকূল বুলিও ক'ব পাৰি। আৰু যদি মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰাৰ কথা আপুনি যদি ভাবিছে তেতিয়াহ'লে চিকিৎসকৰ লগত আপুনি কনচাল্ট কৰিব। আপুনি সেইটো সংস্থাপন কৰিব পাৰিবনে নোৱাৰে। যদি ভয় ভাৱ থাকে তেতিয়াহ'লে সেইটো সুধি ল'ব এবাৰ। তাত সোধাটো কোনো আপত্তি নাথাকে। সুধি তেওঁলোকৰ নিৰ্দেশনা মতেও আপুনি যদি কৰিব বিচাৰে কৰিব পাৰে বা আজিকালি মই কৈছোঁৱে বহুতো ভিডিঅ' এভেইলেবল থাকে সেইখিনিও আপুনি চাব পাৰে। গতিকে মেনষ্ট্ৰুৱেল কাপ খুবেই সুবিধাজনক। আজিৰ যিহেতু এইটো ভাগ দৌৰা সময়, যিহেতু বহুত সময় নাথাকে মহিলাসকলৰ হাতত, যিসকলে কাম কৰে বিশেষকৈ তেওঁলোকৰ হাতত। গতিকে এইটো এটা বহুত ভাল মেনষ্ট্ৰুৱেল কাপটো বহুত ইউজফুল হয়। গতিকে আপোনালোকে যদি পাৰে মেনষ্ট্ৰুৱেল কাপটো ইউজ কৰি চাব। আৰু ইয়াক মই বাৰম্বাৰ কৈছোঁ যে ইয়াক ভালকৈ বীজাণুমুক্তভাৱে চাফা কৰি ৰখাটো আপোনাৰ কৰ্তব্য। নহ'লে বীজাণু সংক্ৰমণ হৈ পেলাই আপোনাৰ নানা বেমাৰ হোৱাটো সম্ভৱ হয়। মেনষ্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে হাতকেইটা আপুনি ভালদৰে চাবোনেৰে ধুই ল'ব বা চেনিটাইজাৰ ইউজ কৰি ল'ব। আৰু যেনেকৈ আপুনি প্ৰস্তুতকাৰীৰ ডাব্বাটোতে আপোনাৰ নিৰ্দেশনা কৰি থোৱা থাকে সেইমতে আপুনি সেই কাপটো ভাঁজ কৰি ল'ব। মই ছাইডত ফটোত দেখাই দিছোঁ কেনেদৰে কৰিব লাগে, সেইদৰে আপুনি কৰিব। তাৰ কেইবাটাও ভাঁজ কৰিব পাৰি যাক 6 ফ'ল্ড 7 ফ'ল্ড 5 ৰাউণ্ড বুলিও কোৱা হয়। আৰু আপোনাৰ কোনটো ভাঁজে আপোনাৰ কাম দিয়ে ভালদৰে কাম দিয়ে সেইটো নিৰ্ধাৰণ কৰিবলৈ বিভিন্ন ভাঁজ কৰি আপুনি পৰীক্ষা নিৰীক্ষা কৰক আৰু যোনটো আপোনাৰ কাৰণে মানে ছাপৰ্টিভ হয় সেইটো ভাঁজ কৰিব। আৰু ভাঁজ কৰা মেনষ্ট্ৰুৱেল কাপটোৰ টোপ বা ঠাৰিডাল তললৈ আৰু ৰিমটো ওপৰলৈ ধৰি ৰাখিব লাগে। শৰীৰটো আৰামদায়ক অৱস্থানত ৰাখিব বা তলত গাৰু এটা দি ল'ব আৰু এখন ভৰি ওপৰত ৰাখিব যাতে আপুনি সংস্থাপন কৰোঁতে কোনো ধৰণৰ কষ্টৰ সন্মুখীন কৰিব লগা নহয়। আৰু যোনিৰ নলীৰ তলৰ অংশটো যিটো থাকে তলৰ অংশটো মন কৰিব, লক্ষ্য কৰি সেইটো মেনষ্ট্ৰুৱেল কাপটো লাহে লাহেকৈ যোনিৰ ভিতৰলৈ সোমোৱাই দিব। আৰু কাপটোৰ ভিতৰত সোমাই গ'লে ইয়াক ঘূৰাই ঘূৰাই নিশ্চিত হ'ব লাগে যে ই সম্পূৰ্ণৰূপে খোল খাইছেনে নাই। যদি খোল নাখায় তেতিয়াহ'লে আপোনাৰ ব্লিডিং হৈ যাব আৰু আপোনাৰ কাপোৰতো লাগিব পাৰে। গতিকে সেইটো ভালকৈ খোল খাইছেনে নাই ভিতৰত গৈ পেলাই আপুনি এইটো ভাঁজটো যদি দিয়ে, তাৰ বিপৰীতে যদি খোল নাখায় তেতিয়াহ'লে আপোনাৰ কাৰণে অলপ প্ৰব্লেম হ'ব। প্ৰব্লেম মানে কি ব্লিডিং হ'ব। আৰু ব্লিডিংখিনি যদি কাপটোত নপৰে তেতিয়াহ'লে অভিয়াছলি বাহিৰলৈতো ওলাবই নহয় জানো। গতিকে সেইটো ভালকৈ খোল খাইছেনে নাই সেইটোৰ প্ৰতি ধ্যান ৰাখিব আৰু সুৰক্ষিত হৈছেনে নাই আৰু আপুনি ভালদৰে ভিতৰলৈ সোমোৱাইছেনে নাই সেইটো চাব। কাপৰ টোপ বা ঠাৰিডাল সম্পূৰ্ণ যোনিৰ ভিতৰত থাকিব লাগে, কিন্তু অলপো যাতে বাহিৰত নাথাকে।
থাকে মন কৰিব যাতে ই বাহিৰলৈ অলপো ওলাই নাথাকে যদি বাহিৰলৈ ওলাই থাকে তেতিয়াহ'লে গম পাব যে সেইটো ভালদৰে তাত স্থাপন হোৱা নাই গতিকে ভালদৰে তাক লাহে লাহেকৈ ভিতৰলৈ সুমুৱাব আৰু যদি ভালকে যদি মুখখন যদি খুল নাখায় মই আকৌ এবাৰ কৈছোঁ ভালকৈ মুখখন খুল খাইছে নে নাই তাৰ চাব নহলে ব্লিডিং হোৱাৰ সম্ভাৱনা থাকে কাৰণ কি যেহেতু ব্লাডখিনি আহি কাপটোতে পৰে গতিকে কাপটোত যদি পৰাৰ যদি সুবিধা নাপায় তেতিয়াহ'লে আপোনাৰ ব্লিডিং হোৱাৰ সম্ভাৱনা নহয় 100% চিয়ৰ গতিকে সেইটো ভিতৰত খুল খাইছে নে নাই আপুনি ভালদৰে নিৰীক্ষণ কৰিব সেইবাবে পিৰিয়ড হোৱাৰ সময়তে যে তাক স্থাপন কৰিবলৈ ল'ব সেইটো নহয় আপুনি প্ৰথমতে প্ৰেক্টিচ কৰিব 3 বা 4 বাৰ তাৰ পিছতে যদি আপুনি প্ৰেক্টিচ কৰা হৈ যায় তেতিয়াহে আপুনি সেইটো মানে ভৰাব গতিকে কেনেকৈ ভৰাব লাগে আপুনি নিশ্চয়কৈ গম পাইছে আৰু ইয়াক এতিয়া কেনেকৈ উলিয়াবলৈ হ'লেও আপুনি হাতকেইটা ভালদৰে ধুব লাগিব যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকিলে আপোনাৰ বীজাণু বিয়পিব পাৰে গতিকে কাপটো আঁতৰাবলৈ হ'লে হাত দুখন ভালকৈ চাবোন পানীৰে বা চেনিটাইজাৰ ইউজ কৰি ল'ব আৰু আৰামদায়কভাৱে আপুনি শুই ল'ব বা যিটো পজিশ্যনতে আপুনি কমফৰ্টেবল হয় আৰু কাপটোৰ টুপডাল যেনেকৈ সুমুৱাওঁতে টুপডাল আপুনি ইউজ কৰিছিলে সেই টুপ বা ঠাৰিডাল লাহে লাহে ধৰি তললৈ টানিব যেতিয়ালৈকে আপুনি কাপটোৰ গুৰিলৈকে নাপায় আৰু এনেকুৱা কাম কৰিলে আপুনি কেতিয়াও খৰখেদা নকৰিব তাৰ পিছত কাপটো লাহে লাহেকৈ উলিয়াই আনিব বাহিৰলৈ কাপটোৰ ভিতৰৰ বস্তুবোৰ যিখিনি আপোনাৰ ব্লাডখিনি তাত জমা হয় সেইখিনি আপুনি টয়লেটত পেলাই আপুনি ভালকৈ তাক উতলা গৰম পানীত মানে মিডিয়াম সাইজৰ গৰম পানীত অকণমান নিমখ ঢালি তাক তিয়াই ৰাখিব বা ধুব বা আজিকালি বহুত তেনেকুৱা বীজাণুমুক্ত চাবোন পায় বা লিকুইডো পায় সেইটো ইউজ কৰিব পাৰে আপুনি গতিকে ইউজ কৰি সেইটো ভালদৰে চাফ চিকুণভাৱে আপুনি তাক ধুব আৰু যদি ভালকৈ পৰিষ্কাৰ নকৰে তেতিয়াহ'লে তাত বীজাণু থকাৰ সম্ভাৱনা থাকে আৰু যাৰ ফলত আপোনাৰ বিভিন্ন বেমাৰ হোৱাৰ সম্ভাৱনা আছে গতিকে তাক ভালকৈ বীজাণুমুক্তভাৱে চাফা কৰি ধুনীয়াকৈ তাৰ বক্সটোৰ ভিতৰত ৰাখিব আৰু যদি আপোনাক যদি আকৌ যদি ব্যৱহাৰ কৰাৰ প্ৰয়োজন থাকে তেতিয়াহ'লে তাক আপুনি যদি পাৰে তেতিয়াহ'লে 5 to 6 আৱাৰ্ছৰ পিছত তাক চেঞ্জ কৰিব পাৰে আৰু চাফা কৰি পুনৰবাৰ লগাব পাৰে একে ধৰণৰ প্ৰচেছ ইউজ কৰি আপুনি তাক লগাব পাৰে আৰু গোটেই ৰাতি যদি লগাই ৰাখে তেতিয়াহ'লে খুবেই আপোনাৰ কাৰণে সুবিধাজনক কাৰণ কি নেপকিন আমি টাইমলি চেঞ্জ কৰিব লাগে এইটো আপুনি টাইমলি চেঞ্জ কৰিব নালাগে আপুনি যিমান সময় তাক ৰাখিব বিচাৰে ৰাখিব পাৰে বহুত সময়লৈকে গোটেই ৰাতিটো ৰাখিব পাৰে তাৰ কোনো প্ৰব্লেম নাই আৰু ব্লিডিং নহয় আৰু কাপোৰত লাগি ধৰাৰ সমস্যা এনেধৰণৰ কোনো সমস্যা আপোনালোকক দেখা নিদিয়ে গতিকে এইখিনিৰ জৰিয়তে মই ভাবোঁ আপোনালোকে লাভৱান হ'ব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে চাই তেতিয়াহ'লে জনাবলৈ নাপাহৰিব আৰু এইটো সম্পৰ্কত যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কি টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ জনাব বুলি মোৰ আশা থাকিলে তেতিয়াহ'লে মই প্ৰিয়ংকাই আপোনালোকক অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই